যেতিয়া আপুনি বিষত দাঁত সৰুৱাবলৈ যায় তেতিয়া ডক্টৰে আপোনাক ঔষধ দি পঠিয়ায় দাঁতটো লগে লগে সৰাই কিয় নিদিয়ে বাৰু এইটো ঔষধ বেছি আৰু অধিক টকা ঘটাৰ উপায় নেকি বাৰু তাৰ আচল কাৰণটো হৈছে যেতিয়া দাঁতৰ গুৰিত ইনফেকচন হয় তেতিয়া লোকেল এনাস্থেচিয়া যোনটোৱে আপোনাৰ বিষটো মাৰি দিয়ে বা যোনটোৰ কাৰণে আপুনি দাঁতটো সৰোৱা সময়ত গম নাপায় সেই এনাস্থেচিয়াটোৱে আপোনাৰ তাত সম্পূৰ্ণভাৱে কাম নকৰে তাৰ কাৰণ হৈছে যেতিয়া দাঁতৰ গুৰিত ইনফেকচন হয় তেতিয়া সেই ইনফেকচনৰ কাৰণে দাঁতৰ গুৰিটোৰ pHটো লো হয় মানে সেই তেজখিনি বা সেই তাতে থকা পুজখিনি এচিডিক হয় আৰু যেহেতু লোকেল এনাস্থেচিয়া পজিটিভ আয়নাইজড ফৰ্মত আপোনাৰ নাৰ্ভ সেলত এন্টাৰ কৰে সেই এচিডিক pHৰ কাৰণে তাৰ নাৰ্ভ সেলত এন্টাৰ কৰা প্ৰক্ৰিয়াটো স্লো হৈ যায় যাৰ কাৰণে এনাস্থেচিয়াই কমকে কাম কৰে আৰু দাঁতটো সৰোৱাৰ সময়ত আপুনি বিষ অনুভৱ কৰে তেনেহলে আৰচিটি কৰাৰ টাইমত বিষ কিয় নহয় তাৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত কথা পাতিম